হেল্ল' ভিউৱাৰ্ছ, মই শাকিল আশ্ৰফ আৰু আপোনালোকে চাই আছে আছামিজ চেনেল। আজি মই আপোনালোকক এনেকুৱা এটা এপছৰ লগত পৰিচয় কৰাই দিম, যি এপছটো ডাউনলোড কৰিলে আপোনালোকে 50 টকা পাব আৰু এজনক ইনভাইট কৰিলে 10 টকা পাব। এতিয়া কথা হৈছে যে কেনেকৈনো টকাকেইটা ইনকাম কৰিব বা কেনেকৈনো টকাকেইটা পাব, সেই বিষয়ে মই আপোনালোকক অলপ দেখাই দি আছোঁ। আপোনালোকে চাই থাকিব আমাৰ সম্পূৰ্ণ ভিডিঅ'টো। চলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। আছামিজ চেনেলৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকে দেখিব পাইছে চাচা যিটো এপছ আছে, এই এপছটো ডাউনলোড কৰিলে আপোনালোকে 50 টকা পাব আৰু এজনক ইনভাইট কৰিলে 10 টকা পাব। মই ইউটিউবত আপোনালোকে যিটো ভিডিঅ' চাই আছে, ইয়াত আপোনালোকে টাইটেলত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এপছ ডাউনলোড লিংক লিখা থাকিব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে দেখুৱাইছে ক্লিক টু গেট 50, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ বেক কৰি দিব, পিছত ডাউনলোডত ক্লিক কৰি দিব, পিছত অ'কে ক্লিক কৰি দিব। এতিয়া দেখুৱাইছে চাচা এপছটো ডাউনলোড হৈ আছে, আপোনালোকে অলপ অপেক্ষা কৰিব। ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে ইনষ্টেলত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে ইনষ্টেল লিখা থাকিব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। মোৰ যিহেতু ডাউনলোড কৰাই আছে, মই এই এপছটো অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ওপৰত দেখুৱাইছে লগ ইন উইথ ফেচবুক, গুগল, লগ ইন উইথ ফোন। ইয়াত আপোনালোকে যিটো ID দি আপোনালোকে লগ ইন কৰিব বিচাৰে সেই IDটো দি দিব। মই লগ ইন উইথ গুগল যিটো লিখা আছে, ইয়াত মই ক্লিক কৰি দিছোঁ। পিছত আপোনালোকে যিটো ইমেইল IDটো দিব বিচাৰে সেই ইমেইল IDটো দি দিব। মই দি দিছোঁ এটা। অলপ অপেক্ষা কৰিব। পিছত আপোনালোকৰ যিটো নাম আছে সেই নেমটো আপোনালোকে দি দিব। মই দি দিছোঁ, যিহেতু মোৰ দেউতাৰ, সেইকাৰণে মই ইয়াত দি দিছোঁ দেউতাৰ নামটো। ইয়াত আপোনালোকে জন্ম তাৰিখটো দি দিব। অলপ অপেক্ষা কৰিব। ইয়াত মই জন্ম তাৰিখটো দি দিছোঁ। পিছত আপোনালোকে অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যদি মহিলা হয় তেনেহ'লে ফিমেল দি দিব, যদি পুৰুষ হয় তেনেহ'লে মেল দি দিব। পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত দেখুৱাইছে ভিডিঅ' চেট, টেক্সট চেট। ইয়াত আপোনালোকে ভিডিঅ' কলত কথা পাতিব পাৰিব, ইয়াত আপোনালোকে মেছেজত কথা পাতিব পাৰিব। যদি মানুহে আপোনালোকে যদি এটা লাইক দি দিয়ে তেনেহ'লে আপোনালোকে ইয়াত 10 পইচা পাই যাব। 10 পইচা পাব। ইয়াত আপোনালোকে দেখুৱাইছে ফ্ৰী আৰ্ণ যিটো লিখা আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইনভাইট ফ্ৰেণ্ড 1000 কইনছ মানে 10 টকা। ইয়াত আপোনালোকে যদি এজনক ইনভাইট কৰে তেনেহ'লে আপোনালোকক 10 টকা দিব। মই এজনক ইনভাইট কৰি দিছোঁ। সেই মানুহজনে যদি ডাউনলোড কৰে তেনেহ'লে মই 10 টকা পাই যাম। পিছত আপোনালোকে দেখুৱাইছে গেট লাইকছ, মানে মই দেখাই দিছোঁ আপোনালোকক। মাজৰ অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া আপোনালোকে যদি ভিডিঅ' কলত কথা পাতিব বিচাৰে তেনেহ'লে ভিডিঅ' চেট যিটো লিখা আছে ইয়াত ক্লিক কৰি দিব, আৰু যদি মেছেজত তেনেহ'লে টেক্সট চেট যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। পিছত এনেকৈ টানি আনি দিব। এতিয়া আপোনালোকে অলপ অপেক্ষা কৰিব। অপেক্ষা কৰাৰ পিছত ইয়াত আপোনালোকে মেছেজত কথা পাতিব পাৰিব। মই দি দিছোঁ, ইয়াত লিখি দিছোঁ হাই, পিছত হেল্ল', আপোনালোকে যি ইচ্ছাত লিখি দিব। পিছত ইয়াত লাইক কৰাৰ নিচিনা এটা অপশ্যন আহিছে, ইয়াত আপোনালোকে লাইক দি দিব। পিছত মোক যদি লাইক দি দিয়ে তেনেহ'লে মই 10 টকা পাই যাম। ইয়াত আপোনালোকে লিখি দিব মোক এতিয়ালৈকে লাইক দিয়া নাই, মোক এতিয়া লাইক দি দিছে, মই এতিয়া বেক কৰি দিছোঁ। বেক কৰাৰ পিছত ইয়াত যদি আপোনালোকে আহে তেনেহ'লে দেখুৱাইছে এটা লাইকছ হৈ গৈছে, মই 10 পইচা পাই গৈছোঁ। ইয়াত আপোনালোকে ৰিডিম যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ ৰিডিমত ক্লিক কৰি দিব। ইয়াত আপোনালোকে 300 টকা হ'লে আপোনালোকে ডাইৰেক্ট পে'টিএমত নিব পাৰিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো পে'টিএমৰ যিটো মোবাইল নম্বৰ আছে সেইটো দি দিব। দিয়াৰ পিছত আকৌ তলত দি দিব, পিছত ছাবমিটত ক্লিক কৰি দিব। পিছত পে'টিএমত অলৰেডি টকাকেইটা যাবগৈ, ট্ৰান্সফাৰ হৈ যাব। এনেকৈ আপোনালোকে এই চাচা এপছটোৰ পৰা টকা ইনকাম কৰিব পাৰিব।
আজিৰ ভিডিঅ'টো ইমানেই ইয়াত আপোনালোকে এটা কথা ক'বলৈ পাহৰি গৈছোঁ ইয়াত আপোনালোকে ৰিচাৰ্জো কৰিব পাৰিব যদি টকা হৈ যায় তেতিয়াহ'লে আপোনালোকে ৰিচাৰ্জো কৰিব পাৰিব এনেকুৱা আপোনালোকে চাচা এপ ষ্ট'ৰৰ পৰা টকা ইনকাম কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোতে ক্লিক কৰি দিয়ক